লাগে হায়ান হায়ান পাপা নাথাকিলে মা কথা মনত পৰে ন পাপা থাকিলে মোক পাত্তা নিদিয়া হা আজি কোন আহিব হায়ানক লগ কৰিব আজি হায়ানক চাব কোন আহিব হা কোন আহিব গম পোৱা নে গম পোৱা আজি হায়ানৰ 2 month হৈ গ'ল Happy 2 month Hayan. এইটো হাত ভিতৰত ৰাখিব লাগে তাৰপিছত এইটো এনেকে মাৰি দিব লাগে কিন্তু হায়ানে হাত ভিতৰত নাৰাখে হায়ানে হাত ভিতৰত ৰাখি বেয়া পায় দে হাত ওলাই দিছো হাত ওলাই দিছো দিছো তুমি যোৱাৰ পিছত ন মায়ে মোক বহুত দিগদাৰ দি থাকে কাপোৰ পিন্ধাব এবাৰ মালিচ দিব এবাৰ হয় নেকি ইমান কামোৰ দিয়ে মায়ে মই কি কৰিম পাচোন মাৰ লগত তেতিয়াহ'লে এটা কাম কৰিবা তুমি যেতিয়া মায়ে গা ধুব যায় তেতিয়া কান্দিবা ভাত খাব গ'লে কান্দিবা আৰু যেতিয়া মোবাইল চাই থাকে তেতিয়া বেছি কান্দিবা হ'ব পাপা তুমি যেনেকৈ কৈছা মই তেনেকেই কৰিম হা মাক আমি পুৰা জ্বলাম ইয়াহু হ'ব এতিয়া আৰু কপিটো চেঞ্জ কৰোঁ মা আহিছে নহ'লে দকে দিব বেলেগ কথা পাতিম দেই পাপা দিয়া চুমা হ'ব হাতখন দিয়া 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 চুমা হ'ব দিয়া না চুমা হ'ব মাৰ ওচৰত নিদিওঁ মই পিছত দিম হা পাপা জিভা দেখুৱাইছে হাই কৈ দিয়া হাই হাই দিছে এতিয়া আমি তাক ফটা দিছোঁ এটা ফটা ফটা নহয় ফুট হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি হায়ানৰ 2 month কমপ্লিট হৈ গ'ল সি 3 monthত ষ্টাৰ্ট হ'ল আৰু আজিৰ পৰা তো হায়ানেও কিবা কৈছে কি কৈছে হায়ান কি কৈছা তো আজি আমি জনাব খুৱাম জনাব খুৱাম কোনে বনাইছে পাপাই ভাত বনাই আছে চাও পাপাক দেখাই দিওঁ ক'ত পাপাক এবাৰ দেখাই দিওঁ এয়া পাপাই ভাত বনাই আছে চিকেন বনাইছে মাছ বনাইছে আৰু কিবা কিবি আছে ধেৰ বাৰু বনাই আছে কেনেকুৱা বা বনাই নাজানো হায়ান কেনেকুৱা বনাই পাপাই ভাল বনাই নে বেয়া বনাই ভাল নহয় মই ভাল বনাওঁ পাপাই ভাল বনাই হা নে মই টেষ্টি বনাওঁ হাঁহিছে চোৱা মই বনাওঁ ন হায়ান মই ভাল বনাওঁ ন হায়ান মই ভাল বনাওঁ হা কি কয় তাক দিছিলোঁ সকলোৱে কৈছে বা হায়ানক ফুড দিব তাক ফুড দিছিলোঁ কিন্তু ফুডটো গুচিয়ে গ'ল ফুটটো গুচিয়ে গ'ল ফুটা বাপেকৰ ফুটা মোৰ ফুট নহয় তোমাক চবে মিছ কৰে নহয় ভিডিঅ' সোনকালে দিব কৈছে সেইকাৰণে সোনকালে দিব লাগিব ন কি কবা কি কম খানা বনাই কেনেকুৱা লাগিছে আৰু বেলেগ কি কবা আচ্ছা গান লগাই লৈছা এইফালে চিকেন বনাই আছো
লোকেল চিকেন মাছ মাছ উইথ বেহাৰ লাগে ৰ'ব বনোৱা ভালকে বনাবা দেই কোৱা হায়ান কি ক'বা জানটো কি ক'বা হা আমাৰ কিচেনটো কমপ্লিট হোৱা নাই সেইকাৰণে মই বেছি কিচেনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ বনাব লাগিব কিচেন কিন্তু আকৌ কাম কৰিলে আকৌ ধূলি বালি উৰিব সেইটোৰ কাৰণে সেনেকৈ আছে আৰু যে বনাম তাৰপিছত মাৰ ঘৰত গ'লে কেইদিনমান গৈ তেতিয়া কিচেনটো বনাব লাগিব তেতিয়া কুকিং কি ৰান্ধিছোঁ কি ৰান্ধো সেয়াও দিব পাৰিম আপোনালোকক নহয় নানী ঘৰত যোৱা বাহানা এটা পাইছোঁ নহয় আয়ানৰ যেতিয়া পেট ফুল থাকে মানে খোৱা বোৱা টাইম টেবুলত একদম ধুনীয়াকৈ পাৰফেক্টকৈ হৈ থাকে আৰু পটিও এইবিলাক টাইমত হৈ থাকে তেতিয়া সি দিগদাৰ নকৰে এনেকৈ খেলি থাকে ভাবিব পাৰে কিছুমানে যে হায়ানে নাকান্দে নেকি কান্দে আৰু হা কি কৈছা কোৱা আৰু আমি বেছি নাকান্দাও কিন্তু কান্দাব লাগে আচলতে অলপ কান্দাব লাগে কান্দালে কি হয় মানে মন কৰিছোঁ আৰু যেতিয়া অকণমান দেৰি কান্দে চব ৰিজন চেক কৰি লওঁ ডাইপাৰ চেক কৰোঁ ঠাণ্ডা লাগিছে নেকি গৰম লাগিছে নেকি এইখিনি চেক কৰোঁ ভোক লাগিছে নেকি চব যেতিয়া অ'কে থাকিব কমফৰ্টেবল কাপোৰ আছেনে নাই চব চেক কৰোঁ তাৰপিছতো যদি কান্দে তেতিয়া ভাবোঁ যে নাই অলপ কান্দক তেতিয়া ভাগৰ লাগে তেতিয়া টোপনি ধুনীয়াকৈ দীঘলীয়া সময়লৈকে টোপনি মাৰে মানে আৰু নহ'লে সাৰ পাই যায় আৰু এইকেইদিন মানে কি হৈছে বাচ্চাবিলাকৰ খুব কফৰ প্ৰব্লেম হৈছে আমাৰ হায়ানৰো হৈছে তো কি কৈছা তোমাৰ কফৰ প্ৰব্লেম হৈছে ভাল হৈ যাব চবে প্ৰে কৰিব নহয় যে হায়ান সোনকালে ভাল হৈ যাব লাগে কাহটো ভাল হৈ যাব এটা কাহি মাৰি দেখাব নেকি আৰু যেতিয়া ধৰক ভোক লাগে বা বেলেগ প্ৰব্লেম হয় কান্দে তেতিয়া এনেকুৱা হয় কিবা এটা ৰান্ধিব গৈছোঁ আধাতে থৈ যাব লাগে বাথৰুম গৈছোঁ আধাতে দৌৰিব লাগে তেনেকুৱা হয় আৰু চব যদি অ'কে থাকে তেনেহ'লে সি নাকান্দে খেলে আৰু অলপ চলপ কান্দিব দিবও লাগে তো অলপ চলপ চব যদি অ'কে থাকে অলপ কান্দিব দিম আমি তোমাৰ কান্দাও দেখুৱাম মই এদিন দেই তুমি কান্দাও দেখুৱাম তুমি যে কান্দা সেইটোও দেখুৱাম ন হায়ান মাক এটা কিছ দিয়া বনাই থকাৰ মাজত এটা জমনি কেছ দেখাও কিয় লুকাইছা দেখুৱা ইউটিউব চাই ৰান্ধি আছে ৰান্ধনি ইউটিউব চাই ৰান্ধিছে এতিয়া লাজ পাইছে চা নহয় মই তাৰমানে নিজৰ ৱাইফৰ পৰা শিকিছোঁ ইউটিউব চাই বনাব লাগে হয় মই কোৱা নাই যে মই নাচাওঁ ময়ো ইউটিউবৰ পৰা চাই ৰান্ধো কিন্তু মই কি কৰোঁ মই আজি যদি কিবা বনাব লগা আছে তেনেহ'লে মই আগদিনাই চাই মুখস্থ একদম ৰাখি থৈ দিওঁ যে এনেকৈ বনাব লাগে আৰু পিছদিনাখন সেইমতে যি মনত পৰে কিবা কম বেছো হ'ব পাৰে কিন্তু মানে কি মেইন কথা হ'ল টেষ্টটোৰ জোখটো গম পাব লাগে যে এইটো ইমান দিলে এনেকুৱা টেষ্ট আহিব এইটো ইমান দিলে এনেকুৱা টেষ্ট আহিব সেইটো বস্তু গম পালে ইউটিউবত চাওঁ মই কিয় নাচাম পিছত চাই নবনাওঁ আমাৰ মই কিন্তু বনাইছিলোঁ আগতে চাই ইউটিউব চাই বনাই আছে এতিয়া কি দিব লাগে নিমখ নে জলকীয়া লাজ পাইছে নাই নবনোৱা সেইটো সঁচা কথা বেলেগ ডিছ মাছটো চাইছে মাংস কিন্তু ইউটিউব নাচাই দেই সঁচা কথা আৰু বহুত টেষ্টি বনায় সেইটোও ক'ব লাগিব মাংস বহুত টেষ্টি বনায় মোতকৈও বেছি টেষ্টি বনায় মাছটো বাৰু চাইছে একো নাই দিয়া কিয় লাজ কৰিব লাগে আমাৰ এওঁৰ হাতৰ চিকেন মাটন এইবোৰতো মই খাইছোঁৱে বা খাই থাকোঁ বহুত টেষ্টি বনায় কিন্তু ফাৰ্ষ্ট টাইম আজি মাছো বনাইছে বহুত টেষ্টি হৈছে সঁচাকৈ খোৱা মানুহবোৰে সুধিছে কোনে বনাইছে তোমাক মই 10ৰ ভিতৰত 10 দিছোঁ যোৱা